নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম তৃতীয় শ্ৰেণীৰ পৰিৱেশ লেচন নম্বৰ 8 আমাৰ বিদ্যালয়। অনুশীলনী 1 নম্বৰ উত্তৰ লিখা। ক নম্বৰ অঞ্জলি, কাবেৰী, ধীৰেন আৰু ফৰিকুলহঁতৰ শ্ৰেণীকোঠাটো কেনেধৰণৰ লিখা। অঞ্জলি, কাবেৰী, ধীৰেন আৰু ফৰিকুলহঁতৰ শ্ৰেণীকোঠাটো আহল বহল। বতাহ অহা-যোৱা কৰিব পৰা দুৱাৰ, খিৰিকী আৰু ভেণ্টিলেটৰৰ সুব্যৱস্থা আছে। খ নম্বৰ দিশ কেইটা আৰু কি কি? দিশ 4টা: পূব, পশ্চিম, উত্তৰ, দক্ষিণ। ঘ নম্বৰ তোমালোকৰ ঘৰৰ চাৰিসীমাটো লিখা। এইটো তোমালোকে নিজে নিজে লিখি ল'বা। ঘ নম্বৰ গাখীৰ জুখিবলৈ কি স্কেল ব্যৱহাৰ কৰা হয়? গাখীৰ জুখিবলৈ লিটাৰৰ স্কেল ব্যৱহাৰ কৰা হয়। দুই নম্বৰ তোমালোকৰ বিদ্যালয়ৰ চাৰিসীমাটো উল্লেখ কৰি এখন নক্সা অংকন কৰা। এইটো তোমালোকে নিজে নিজে কৰি ল'বা। 3 নম্বৰ খালী ঠাই পূৰ কৰা। ক নম্বৰ জুলীয়া বস্তু জুখিবলৈ আমি লিটাৰৰ স্কেল ব্যৱহাৰ কৰোঁ। খ নম্বৰ গোটা বস্তু জুখিবলৈ আমি ডগা স্কেল ব্যৱহাৰ কৰোঁ। ঘ নম্বৰ মানুহৰ জ্বৰ জোখা যন্ত্ৰটোৰ নাম থাৰ্মোমিটাৰ। ঘ নম্বৰ গোটা বস্তুৰ ওজন ডেছ বুলি কোৱা হয়, কিলোগ্ৰাম বুলি কোৱা হয়। ঘ নম্বৰ বতৰ চাবলৈ বেৰ মিটাৰ ব্যৱহাৰ কৰা হয়।